হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। নতুনকৈ এটা নতুন ষ্টৰীৰ সৈতে তোমালোকক ভয় খুৱাবলৈ মই আহি গ'লোঁ। বহুত ভয়ানক হ'ব লগা গৈ আছে এই ষ্টৰীটো। যদি তুমি ৰাতি লাইট অফ কৰি ভিডিঅ'টো চাই তেনেহ'লে লাইটটো দি ল'বা, আৰু যদি অকলে চাই তেনেহ'লে কোনোবা মানুহ এজন মাতি আনি ল'বা, কিয়নো বহুত ভয়ানক ষ্টৰী ক'ব গৈ আছোঁ। ৰাতি 2টামান বজাত বগা সাজ পিন্ধি, অৰ্থাৎ ধুতি আৰু পাঞ্জাবী বগা পিন্ধি ৰাস্তাৰ ওপৰত ভৰি নলগাকৈ কিবা বেয়া বস্তু যোৱা দেখিছা নেকি? ৰাতি কেটাৰিং পাৰ্টিত ভূত ওলোৱা ক'ৰবাত শুনিছা নেকি? এই ঘটনাটো বেলেগৰ নহয়, মোৰে হয় বাৰু। কৈ আছোঁ ভালদৰে মন্দিৰ শুনা। সেইদিনা কমচে কম 2 ফেব্ৰুৱাৰী আছিলে, 2 ফেব্ৰুৱাৰী 2025ৰ কথা। আমি এখন বিয়াত গৈছিলোঁ কেটাৰিং পাৰ্টি হিচাপে, আৰু কমচে কম সেইখন বিয়াখন শেষ হ'ব লগা হৈছিলে। কিন্তু তাৰ অলপ পাছতেই তাৰ অলপ আগতেই মোৰ বন্ধুজনৰ পেচাব লাগিল, আৰু তাৰ ফলত সি ক'লে কি ব'ল পেচাব কৰি আহোঁ, আৰু ময়ো কি আৰু মোবাইলটো টিপি গ'লোঁ। আমি ৰাস্তাত য'ত কৰিছোঁ ৰাস্তাৰ অলপ তললৈ নামি যাব লাগে, মানে অলপ নামি গৈ সি কৰিছে, আৰু মই তাৰ পৰা কমচে কম এহাত দুহাত পিছত ৰখি আছোঁ মোবাইল টিপি। সি পেচাব কৰিছে হেঁতেন মাৰি পিছৰ ফালে এনেকৈ ঘূৰি আহিছে, ময়ো মোবাইল চাই আছোঁ। সি কৈছে কি মনোজ, আৰে বাবা মই নৰ্মেল আৰু মই তালৈ চাইছোঁ কি হ'ল। তাৰপিছত সি কৈছে বোলে এনেকৈ দিছে। মই কিয় সুধি আছোঁ, সি কৈছে বোলে আৰে কিয়? তাৰপিছত মই লাহেকৈ সি যেতিয়া পিছলৈ বেছিকৈ ঘূৰি চাব লৈছে, মই তাৰ পিছলৈ ময়ো মানে সি এইখিনিত মই এইখিনিত, সি যেতিয়া মোলৈ চাই আছে, মোলৈ চোৱা নাই ৰাস্তাৰ ফালে চাই আছে। মই ভাবিছোঁ কি মোক চাব লাগে, সি ৰাস্তাৰ ফালে কিয় চাই আছে? ময়ো সেইকাৰণে ৰাস্তাৰ ফালে এনেকৈ চালোঁ। তাৰপিছত এটা ঘটনা, ধুতি আৰু পাঞ্জাবী পিন্ধা এজন বগা মানুহ, দাড়ি চাৰি থকা, অৰ্থাৎ বহুত মানুহটো বহুত ওখ, কমচে কম 1-2 ফুটমান হ'ব, 6 ফুট 2-3 ইঞ্চিমান হ'ব, ইমান ওখ মানুহজনে গৈ আছে, ৰাস্তাটি গৈ আছে। কিন্তু ৰাস্তাটি গৈছে যদিও ৰাস্তাটোত ভৰি লগা নাই, ওপৰেদি গৈ আছে এনেকৈ। কিন্তু ভয়ত মানে কি লাগি গৈছে আমি গম পোৱা নাছিলোঁ। যিমান পাইছোঁ আমি ভগৱানৰ নাম লৈছোঁ যে কৃষ্ণ কৃষ্ণ কৃষ্ণ, কিন্তু কি হ'ব, কপালত যি থাকে সেইটোৱে হ'ব। মানুহটোৱে যিমান আমি কৃষ্ণ কৃষ্ণ বুলি কৈছোঁ, মানুহটো সিমান একেঠাইতে ৰখি আছে। আমি এতিয়া তললৈ যাবও নোৱাৰোঁ আৰু ওপৰলৈ উঠি আহিবও নোৱাৰোঁ, কাৰণ যেতিয়াই আমি তললৈ নামি যাম আমাৰ যেতিয়া ভৰি খোজটো পৰিব সৰসৰা শব্দ থাকিব, অৰ্থাৎ গম পোৱাই গছৰ পাত যেতিয়া পৰে তাত যেতিয়া ভৰি খোজ দিয়ে সৰক মৰক শব্দ এটা হয়, আৰু যেতিয়া উঠি আহিম সেই ধূলিখিনি অৰ্থাৎ আমাৰ জোতাৰ মাত অলপ হ'লেও শুনিব, আৰু তাৰ ফলত কি হ'ব পাৰে তোমালোকে নিশ্চয় অনুমান কৰিব পাৰিছা। আৰু আমি যোনখিনি ঠাইত আছোঁ সেইখিনি ঠাইতে আমি বহি দিব লগা হ'ল। মোবাইল চাইলেণ্ট কৰি আমি বহি দিছোঁ। আমি যিমান মনত কৃষ্ণ 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 বুলি কৈ আছোঁ, কিবা হৈ আছে মোৰ, কৃষ্ণ কৃষ্ণ বুলি ক'ব গৈ আছোঁ, সিমান সেই মানুহজন সেই বস্তুটো একেঠাইতে ৰখি আছে। আৰু বহুত কমচে কম 30-40 মিনিটৰ পিছত মানুহজন লাহে লাহে যোনটো ৰাস্তা দি আহিছিলে সেই ৰাস্তা দি আকৌ ফিৰি গ'ল, আগুৱাই নগ'ল, ফিৰি গ'ল। ফিৰি যোৱাৰ মতলব এইটোৱে যে আমি যোনখিনি পেচাব কৰিছিলোঁ তাৰ দুঘৰ মানুহৰ আগত এখন সত্ৰ আছিলে, আৰু সত্ৰৰ ওচৰতে আমি কৰা কাৰণে চাগে আমাৰ লগত এইটো পৰিৱেশ হ'ল। তাৰপিছত আমি আহিলোঁ বিয়া ঘৰলৈ, ভয় পেকুৱা লাগি আহিলোঁ। আহি কৰি মানুহজনক, যোনজন আমাৰ কইনাৰ দেউতাকক সুধিলোঁ যে এনতেন আমি এনেকৈ কৰিব গৈছিলোঁ, এনতেন কি বস্তু, মানুহে নে কি, কিন্তু ৰাস্তাৰ ওপৰত ভৰিখন লগা নাই। তাৰপিছত মানুহজনে কৈছে কি হয়, সেইখন সত্ৰ এখনো আছিলে, সত্ৰখনৰ আগত আছিলে এখন হস্পিটেল, এতিয়া বন্ধ হৈ গ'ল আৰু হস্পিটেলখন। কিন্তু কৈছে কি বেয়া বস্তু বুলি ক'ব নোৱাৰি, ডাঙৰীয়া বুলিয়ে কয় আগৰ দিনৰ মানুহে। তোমালোকে চাগে শুনিছা ক'ৰবাত ডাঙৰীয়া বুলি, সেই ডাঙৰীয়া হয়, বেলেগ বেয়া বস্তু নহয়। তেতিয়া মনটো অলপ শান্তি লাগিছে যে একো অপকাৰ নকৰে, কিন্তু সেইটো সময়ত মই ক'ব নোৱাৰোঁ, মানে বহুত ভয় লাগিছিলে। এইটো সঁচা কাহিনী হয়, মই কোনো বনাই খোৱা নাই বা কাৰো পৰা নকল কৰা নাই। বহুত তোমালোকে যে উপভোগ কৰা সেইটো একদম পূৰা তোমালোকে ভয়ত পেঁপুৱা লাগিব, সঁচা কথা কৈছোঁ। কিন্তু সেইটো অনুভৱ মই জিন্দগীত নাপাহৰোঁ। মই ক্লিপ দুটামান লগাই দিম তোমালোকক। আৰু তোমালোকে যদি এনেধৰণৰ ষ্টৰিবোৰ শুনি ভাল পোৱা বা ষ্টৰিবোৰ চাবলৈ আগ্ৰহী বা এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ চাবৰ কাৰণে ভয় নকৰা, তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰা। বাই, নতুন এটা ভিডিঅ'ত আকৌ লগ পাম কাইলৈ। বি এলাৰ্ট।